প্ৰিয় দৰ্শক, প্ৰত্যেকজন মানুহেই পাপ কৰে। আপুনিও কৰে, ময়ো কৰোঁ আৰু সকলোৱে কৰে। আৰু আমাৰ হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি প্ৰত্যেকটো জীৱই নিজৰ কৰ্মৰ কৰ্মফল পায়, অৰ্থাৎ আমি কৰা পাপৰ ফল আমি নিশ্চিতভাৱেই পাম। কিন্তু তথাপিও আমি প্ৰতিদিনাই আৰু প্ৰতিক্ষণেই পাপ কৰোঁ। তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি বহুতো পাপ জানি বুজিয়েই কৰোঁ। যেনে আমি বিভিন্ন ধৰণে আনৰ মনত দুখ দিওঁ, অখাদ্য আহাৰ গ্ৰহণ কৰোঁ, নিজৰ স্বাৰ্থ পূৰণৰ বাবে অন্য জীৱ বা প্ৰকৃতিৰ ক্ষতি কৰোঁ। এনেধৰণৰ বহুতো পাপ আমি জানি বুজিয়েই কৰোঁ। আনহাতে কিছুমান পাপ আমি নজনাকৈ কৰোঁ। যেনে কেতিয়াবা পিপৰ বা তেনে কোনো সৰু জীৱ আমাৰ ভৰিৰ তলত পৰি মৰি যায়। কেতিয়াবা আমি আমাৰ চৌহদত চাফ চিকুণ কৰোঁতে কিছুমান জীৱৰ মৃত্যু হয়। এনেদৰে আমি জানি বা নাজানি বহুতো পাপ কৰোঁ আৰু নিৰন্তৰে পাপ কৰিয়েই গৈ থাকোঁ। অৱশেষত যেতিয়া আমাৰ মৃত্যুৰ সময় চমু চাপি আহে, তেতিয়াহে আমি লাহে লাহে অনুভৱ কৰিবলৈ লওঁ। কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যায়। সেয়েহে আজি আমি এই ভিডিঅ'টোত জানো আহক, আমি আমাৰ জীৱনত জানি বা নাজানি যিবোৰ পাপ কৰোঁ সেইবোৰক পুণ্যলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰিম বা পাপৰ প্ৰভাৱ কেনেকৈ কমাব পাৰিম। লগতে শেষত এইটোও জানিম যে আমি প্ৰতিদিনাই যিবোৰ পাপ কৰোঁ সেইবোৰৰ পৰা নিজকে কেনেকৈ বচাই ৰাখিব পাৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ জনোৱা দৰ্শকজনলৈ ভক্তি কথা আৰু জ্ঞানৰ ফালৰ পৰা ধন্যবাদ থাকিল। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানো আহক অজানিতে কৰা পাপৰ পৰা কেনেদৰে মুক্ত হ'ব পাৰি। কেতিয়াবা আমি অজানিতে পোক পৰুৱা গছকি মাৰি পেলাওঁ। খৰি বা জাবৰ জোথৰ আদি জ্বলাই দিওঁতে তাত থকা ক্ষুদ্ৰ জীৱবোৰক নাশ কৰি পেলাওঁ। এনেদৰে আমাৰ দ্বাৰা অজানিতে যিবোৰ পাপ হয় তাৰ প্ৰায়শ্চিত্ত বাৰু কেনেকৈ কৰিব পাৰি? এই প্ৰশ্নটোকেই মহাভাৰত কালত ৰজা পৰীক্ষিতে এবাৰ শুকদেৱ মুনিক সুধিছিল। তেতিয়া আচাৰ্য শুকদেৱে অজানিতে কৰা পাপৰ পৰা মুক্তিৰ বাবে প্ৰতিদিনাই 5টা কাম কৰাৰ পৰামৰ্শ দিছিল। প্ৰথম হ'ল প্ৰতিদিনাই গাই গৰুক ৰুটি বা অন্ন দান কৰিব লাগে। দ্বিতীয় হ'ল প্ৰতিদিনাই 10ৰ পৰা 15 গ্ৰামমান আটা পিপৰক খাদ্য হিচাপে দিব লাগে। এনে কৰিলে সিহঁতৰ পেট ভৰে আৰু আমাৰ পাপ কমে। তৃতীয় হ'ল প্ৰতিদিনাই কেইটামান চাউল বা মাহ চৰাইক খাদ্য হিচাপে দিব লাগে। এনে কৰিলে সিহঁতৰ খাদ্যৰ সন্ধান শেষ হয় আৰু আমাৰ দুখ অনুভৱ হোৱাৰ লগতে আমি সেই দুখৰ পৰা মুক্ত হোৱাৰ এটা সুযোগ পাওঁ। চতুৰ্থ হ'ল প্ৰতিদিনাই আটা বা পিঠাগুড়িৰ লাডু কৰি পুখুৰীত, নদীত বা বিলত মাছক খাদ্য হিচাপে দিব লাগে। আৰু পঞ্চম হ'ল ৰুটি বা অন্নত চেনি আৰু ঘিউ মিলাই অগ্নিক প্ৰসাদ হিচাপে দিব লাগে। আচাৰ্য শুকদেৱৰ মতে প্ৰতিদিনাই এই 5টা কাম কৰিলে আমি অজানিতে কৰা পাপৰ পৰা মুক্ত হ'ব পাৰোঁ। এই কথাটোকেই জ্ঞানীসকলে এনেদৰে কয় যে আমি দৈনন্দিন জীৱনত কৰা কামবোৰৰ লগতে সকলোবোৰ প্ৰাণীকে সেৱা কৰিব লাগে, যাতে আমাৰ মনত থকা অহংকাৰৰ ভাৱ কমি যায়। যদি আমি অজানিতে এটা জীৱকো ক্ষতি কৰিছোঁ, তেনেহ'লে 100টা জীৱক সন্তুষ্ট কৰিব লাগে। লাগিলে সেই জীৱ মানুহেই হওক, পশু পক্ষীয়েই হওক বা অন্য কোনো কীট পতংগই হওক। আমি তেওঁলোকক সন্তুষ্ট কৰিব পাৰিলে বা তেওঁলোকৰ মনত সুখ অনুভৱ কৰাব পাৰিলে আমি অজানিতে কৰা পাপৰ পৰা মুক্ত হ'ব পাৰিম। এতিয়া আমি জানো আহক আমি যিবোৰ পাপ জানি বুজি কৰোঁ সেইবোৰৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিম। এই কথাটো ভালদৰে বুজিবৰ বাবে আমি এটা কাহিনী জানো আহক। বহুদিন আগতে এখন ৰাজ্যত এজন নিষ্ঠুৰ, অত্যাচাৰী তথা পাপী ৰজাই ৰাজত্ব কৰিছিল। তেওঁ নিজৰ প্ৰজাসকলক অত্যাচাৰ কৰাৰ লগতে তেওঁলোকৰ ধন সম্পত্তিও টানি আজুৰি কাঢ়ি লৈছিল। কিন্তু পাছত এটা এনে সময় আহিল, তেওঁ নিজৰ প্ৰজাসকলক অত্যাচাৰ কৰিবলৈ এৰি দিলে আৰু তেতিয়াৰ পৰা তেওঁ সৎকৰ্ম কৰিবলৈ আৰম্ভ কৰিলে। অসহায়ক সহায় কৰিবলৈ ল'লে, ভোকাতুৰসকলক ভোজন দিলে আৰু দুখীয়াসকলক ধন ধান আদি দি সহায় কৰিবলৈ ল'লে। এনেদৰে বহুদিন পাৰ হৈ যোৱাৰ পাছত এদিন ৰজা কোনো ৰোগত আক্ৰান্ত হৈ পৰিল। এফালে তেওঁৰ মৰো মৰো অৱস্থা, কিন্তু আনফালে তেওঁৰ ডেকা পুত্ৰৰহে মৃত্যু হ'ল। ইমানেই নহয়, পুত্ৰৰ নিধন ৰাণীয়ে সহ্য কৰিব নোৱাৰিলে আৰু ৰাণীয়েও প্ৰাণত্যাগ কৰিলে। এই সকলোবোৰ দেখি ৰজা বৰ দুখী হৈ পৰিল। তেওঁৰ চকুৰ আগতেই সকলোবোৰ শেষ হৈ গ'ল, কিন্তু তেওঁ একো কৰিব নোৱাৰিলে। এনে অৱস্থাত নিৰাশ হৈ তেওঁ মহামন্ত্ৰীক সুধিলে যে মইতো বহুত বছৰৰ আগতেই পাপ কৰ্ম এৰি দিছিলোঁ আৰু তাৰ পাছত বহুতো পুণ্য কৰ্মও কৰিলোঁ। তেনেহ'লে ভগৱানে মোক কিয় শাস্তি দিছে? মইতো শুনিছিলোঁ যে পুণ্য কৰিলে পাপৰ বোজা কমি যায়। তেনেহ'লে মোৰ সৈতে এনে কিয় হৈছে? ৰজাৰ এই কথা শুনি মহামন্ত্ৰীয়ে ক'লে যে হে মহাৰাজ,
মনুষ্যই গোটেই জীৱন পাপ কৰে আৰু ভগৱানৰ ওচৰত আশা ৰাখে যে তেওঁৰ সেই পাপৰ ফল যেন ভগৱানে কেতিয়াও নিদিয়ে। কিন্তু ই জানো সম্ভৱ? আপুনি যিবোৰ কৰ্ম কৰিছিল সেইবোৰ ভাল হওক বা বেয়া, আপুনি তাৰ ফল ভুগিবই লাগিব। আমাৰ শাস্ত্ৰতো এই কথাৰ উল্লেখ আছে। মনুষ্যই নিজৰ দুখ আৰু কষ্টৰ বাবে ভগৱান আৰু ভাগ্যক দোষী সজায়, কিন্তু তেওঁলোকে পাহৰি যায় যে তেওঁৰ সৈতে যিবোৰ ঘটনা ঘটি আছে এই সকলোবোৰ তেওঁৰে কৰ্মৰ ফল। আৰু মহাৰাজ, আজি আপুনি যি দুখ কষ্ট পাইছে এই সকলোবোৰো আপোনাৰেই কৰ্মৰ ফল। মহামন্ত্ৰীৰ এইবোৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। তেওঁ মহামন্ত্ৰীক ক'লে যে যদি তুমি কোৱা কথাবোৰেই সঁচা তেনেহ'লে মই ইমানবোৰ ভাল কৰ্ম মিছাতেই কৰিলোঁ। যদি মই এই দুখ পাব লগা আছিলেই তেনেহ'লে মই পাপ কৰ্ম ত্যাগ কৰিছিলোঁ কিয়? ৰজাৰ এই প্ৰশ্নৰ উত্তৰ দি মহামন্ত্ৰীয়ে ক'লে যে হে মহাৰাজ, আপুনি যিবোৰ কৰ্ম কৰিলে তাৰ ফল আপুনি নিশ্চিতভাৱেই পাব। আপুনি যিবোৰ পাপ কৰিছিল এতিয়া আপুনি তাৰ ফল পাইছে, কিন্তু আপুনি যিবোৰ পুণ্য কৰিছিল তাৰ ফলো নিশ্চিতভাৱেই পাব। তেতিয়া ৰজাই মহামন্ত্ৰীক পুনৰ সুধিলে যে পাপৰ বোজা কম কৰাৰ আন কোনো উপায় নাই নেকি বাৰু? এই কথাত মহামন্ত্ৰীয়ে ক'লে যে হে মহাৰাজ, ইয়াৰ এটাই উপায় আছে আৰু সেয়া হ'ল অনুশোচনা। কোনো পাপকে পুণ্যলৈ পৰিৱৰ্তন কৰিব নোৱাৰি। যদি আপুনি পুণ্যৰ ফল বিচাৰে তেনেহ'লে আপুনি তাৰ বাবে সৎকৰ্ম কৰিবই লাগিব। আনহাতে যদি আপুনি পাপৰ ফলৰ পৰা বাচিব বিচাৰে তেনেহ'লে আপুনি তাৰ বাবে অনুশোচনা কৰিবই লাগিব, সিও সঁচা মনেৰে কৰিব লাগিব। মহাভাৰততো কোৱা হৈছে যে যিজন মানুহে সঁচা মনেৰে অনুশোচনা কৰে সেইজন মানুহে সেই পাপৰ পৰা মুক্ত হৈ পৰে। ৰজাই বহুতো দান ধৰ্ম কৰিছিল সঁচা, কিন্তু তেওঁ আগতে কৰা পাপৰ বাবে কেতিয়াও অনুশোচনা কৰা নাছিল। প্ৰিয় দৰ্শক, যেতিয়া আপোনাৰ মনত অনুভৱ হয় যে আপুনি এইটো পাপ কৰিছে আৰু আপুনি এই পাপৰ পৰা মুক্ত হ'ব বিচাৰে, ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ মনত অনুশোচনা হৈছে, আপোনাৰ মনলৈ প্ৰায়শ্চিত্তৰ ভাৱ আহিছে। এনে অৱস্থাত সদায় মনত ৰাখিব যে ৰাতি যিমানেই অন্ধকাৰ নহওক কিয়, যেতিয়া সূৰ্য উদয় হ'বলৈ হয় তেতিয়া সূৰ্য উদয় হোৱাৰ আগতেই পোহৰৰ ৰশ্মি পৃথিৱীত আহি পৰে আৰু জগতক পোহৰাই তোলে। আপুনি পাপৰ পৰা মুক্ত হোৱা নাই যদিও আপোনাৰ মনত যি পৰাচিত্তৰ ভাৱ উৎপন্ন হৈছে সেয়া হ'ল আপোনাৰ পাপ মুক্তিৰ আৰম্ভণি। সেই পথেৰেই আগুৱাই গৈ আপুনি পাপ মুক্ত হ'ব পাৰিব। কাৰণ এই পৰাচিত্তৰ ভাৱ এনেয়ে নাহে। আপুনি বা মই প্ৰতিদিনাই জানি বুজি কিমান পাপ কৰি আছো, কিন্তু আমিতো কেতিয়াও সেইবোৰক পাপ বুলি ভবাই নাই। তেনেহ'লে পৰাচিত্তৰ ভাৱ আহিব কেনেকৈ? এনে অৱস্থাত যদি আপোনাৰ হৃদয়ৰ পৰা পৰাচিত্তৰ ভাৱ আহিছে তেনেহ'লে ই ভগৱানৰ কৃপাতহে আহিছে আৰু এই পাপৰ পৰা আপুনি মুক্ত হ'বই হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক কেনেদৰে আমি প্ৰতিদিনাই কৰা পাপৰ পৰা নিজকে বচাই ৰাখিব পাৰিম। ইয়াৰ সৰল উপায় হ'ল মন, বাণী আৰু কৰ্মৰে আমি সদায় পবিত্ৰ হৈ থাকিব লাগে। অৰ্থাৎ মনত কাৰোৰে প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে, কথাৰে কাৰো মনত দুখ দিব নালাগে আৰু কৰ্মৰে কাকো ক্ষতি কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে মনেৰে সদায় ভগৱানক স্মৰণ কৰক, কথাৰে সদায় ভগৱানৰ গুণগান কৰক আৰু কৰ্মও সদায় নিজৰ বাবে নহয় ভগৱানৰ বাবে কৰক। এনে কৰিলে আপোনাৰ জীৱন সফলো হ'ব আৰু পবিত্ৰও হৈ পৰিব আৰু আপুনি চিৰদিন পাপমুক্ত হৈ থাকিব। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰস্তুতি যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। লগতে যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব আৰু কমেণ্ট কৰি শুধৰাই দিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।